নমস্কাৰ, মই ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। এয়া হৈছে আমাৰ পিজিলৈ আহিছে আমাৰ নতুন আলহী, মামাৰ লগৰ লিজা আৰু এইফালে বন্দনা। আমাৰ ৰুমত সোমাই কিবা খাব দিছোঁ আৰু এইফালে আমাৰ ৰুমটো বহুত লেতেৰা হৈ আছে, সেইবোৰ অকণমান ইগন'ৰ কৰিব। আৰু ইহঁতি বোলে মেগী পাৰ্টি কৰে, সেইকাৰণে মেগী লৈ লৈছোঁ, ডিম আৰু ব্ৰেড আৰু অকণমানকৈ পিঁয়াজ এটা। আৰু এইফালে সিহঁতিও অলপ আমাক হেল্প কৰি দিয়ে বোলে। আলহী যিহেতু আমি অলপ বনাই মেলি খুৱাব লাগিব ন, তো সেইকাৰণে আমি এতিয়া বনাব লৈছোঁ। আৰু এইফালে বন্দনাই বনাব লৈছে, বন্দনাই বোলে বনাই খুব ভাল পায়। আৰু এইফালে মনমুৰি আৰু বন্দনা বনোৱাত খুব পাকৈত সিহঁতে, আৰু আমিও অলপ হেল্প কৰি দিছোঁ। মই ডিম বইল কৰোঁতে হেল্প কৰি দিছোঁ, কিবাকিবি ধুই দিছোঁ আৰু বস্তুবোৰ। আৰু এইফালে লিজায়ো মেগী কিবাকিবি কৰি আছে আৰু সিহঁতি, আৰু আমি সকলোৱে অলপ সহায় কৰি মেলি এতিয়া চাওক মেগী ভাজিব পৰা হৈ গ'ল। আৰু এইফালে বন্দনা পূৰা লাগি গ'ল কামত বিজি। এইফালে ময়ো আৰু ডিম অকণমান গুচাই মেলি দিছোঁ আৰু বাকলিবোৰ। আৰু এইফালে মনমুৰিয়ে বোলে ব্ৰেড এনেকৈ ফ্ৰাই কৰি খায়, তো সেইকাৰণে অকণমান ভাজি লৈছে। আৰু এইফালে আমাৰ ব্ৰেড প্ৰায় হৈ গ'ল, আৰু এইফালে মেগীও বনাই মেলি হৈ গ'ল। আৰু এতিয়া আমি খাবহে লাগে। আৰু ইহঁতি বোলে মেগীৰ লগত পিঁয়াজো কাটি খায়, চ' সেইকাৰণে লিজাই পিঁয়াজ কাটিছে, চকু পানী ওলাই গৈছেগৈ বেচেৰীজনী, চকু পানী ওলাই মেলি পিঁয়াজ কাটি, আৰু সেনেকৈ খোৱাৰ মজাই বেলেগ। আৰু এতিয়া ভাগ কৰি লৈছে আৰু সকলোৱে, আৰু এনেকৈ আমি পাৰ কৰিলোঁ দিনটো। একচুৱেলি আমাৰ অফ ক্লাছ আছিলে, মানে ক্লাছ শেষ হৈ গ'ল, আমাৰ 12:30 শেষ হৈ গ'ল। সেইকাৰণে আহি পিনি আমি ইয়াতে ৰুমতে মেগী পাৰ্টি কৰিলোঁ, সকলোৱে খাইছে আৰু চাহৰ লগত। ভাল লাগিলে এনেকৈ মানে টাইমটো স্পেণ্ড কৰিলোঁ। আৰু কেতিয়াবা এনেদৰে ভাল লাগে দিয়কচোন, সকলোৰে লগৰখিনিৰ লগত এনেদৰে টাইমবোৰ কটাই, চাহ অকণমান খাই লাগিলে। আৰু এতিয়া সকলোৰে যাব হৈ গ'ল। আৰু তাৰপিছত আমিও অলপ ইহঁতক আগবঢ়াই দিলোঁগৈ, ৰাস্তাৰ আগলৈকে আগবঢ়াই দিছোঁ। আৰু তো আমিও আৰু উভতি আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।